Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল তো আজি মই একচুয়ালি এটা স্পেশালি এটা ভিডিও বনোৱাৰ কাৰণে আহিলো তো মই বিশেষকে প্ৰত্যেক দিনে ভাবি থাকো যে ক্যামেৰা ফ্ৰেন্ডলি হ'ব লাগে ক্যামেৰাৰ আগত যাতে কিবা মানে ক'ব পাৰো কনফিডেন্টলি সেই কনফিডেন্টটো আহা নাছিল ইমান দিনে কম ভাবি আছিল তো এতিয়া সিদ্ধান্ত লৈছো যে কিছুমান ইম্পৰ্টেন্ট বস্তু ইম্পৰ্টেন্ট কিছুমান টপিকৰ ওপৰত আমি আলোচনা কৰিম আৰু লগতে এই যেটো সেক্টৰ যেটো আইটি সেক্টৰ লগতে যেটো ইনফৰমেটিভ যিবিলাক ভিডিও থাকিব সেই ভিডিও বিলাক আপোনালোকক মই দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছো যে হেতু হল কি আমি ডিজিটেল মাধ্যমত আমি এতিয়াৰ পৰা এক্টিভ থাকিম এতিয়া এক্টিভ থাকিবলৈ হলে আপোনালোকৰ সাপোৰ্ট আপোনালোকৰ মৰম সহায় সহযোগিতা সকলোখিনিৰ প্ৰয়োজন হ'ব তো এতিয়াৰ পৰা মই উপলব্ধ হ'ম ইউটিউবত তো ইউটিউবত আমি এটা চ্যানেল খুলিছো চ্যানেলটোৰ নাম হল ভাই উইথ জিকে তো এটো হল আমাৰ ইউটিউব চ্যানেল আৰু ইয়াত আজি ফাৰ্স্ট ভিডিও যাব আপলোড হ'বলৈ গৈ আছে আৰু সেই টপিকটো হল এটা গভৰ্ণমেন্ট স্কিমৰ ওপৰত যেটো এই ৰিসেন্টলি 1 তাৰিখে আমাৰ ৰিলিজ কৰিছে তো হেতুৰ ওপৰত ডিটেইলছ মই দিবলৈ চেষ্টা কৰিম আপোনালোকক লগতে তাৰ লিংক কেনেকৈ আপুনি কৰিব কামখিনি কেনেকৈ এপ্লাই কৰিব এভৰিথিং মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো লগতে গুটেই ডিটেইলছটো পাব এই ভিডিওটো আৰু এতিয়া আমি যাম কম্পিউটাৰ এটো হৈ গল আমাৰ ইউটিউব চ্যানেল ভাই উইথ জিকে তো এটো আপোনালোকে সাবস্ক্ৰাইব কৰি লব তো এতিয়া আমি গৈ আছো গুগল ক্ৰোমত গৈ কিনে আমি জাস্ট এটা ওয়েবসাইট আমি সার্চ কৰিম হেতুৰ নাম হল jobasamhub.com তো এটো লিখি কিনে আপোনালোকে ইয়ানকে যেনেকৈ মই কৰি আছো তেনেকৈ আপোনালোকে কৰিব এন্টাৰ কৰিব কৰাৰ লগে লগে ইয়াতে আপুনি সেই ওয়েবসাইটটো খুল খাই যাব জব আসাম হাব এইটো এটা ওয়েবসাইট হয় যত আপোনালোকে যিকোনো ধৰণৰ চাকৰিৰ পৰা আদি কৰি এডমিশন ৰিজাল্ট যিকোনো ধৰণৰ গভৰ্ণমেন্ট স্কিম তো এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক ইয়াত পাব লগতে আমি ইয়াতে বুকৰ অপচনটো ৰাখিছো যত ই বুক যেহেতু বিভিন্ন ধৰণৰ এক্সাম হৈয়ে থাকে তো প্ৰত্যেক এক্সামৰ কাৰণে আমি ফ্ৰী অফ কোৰ্সত কিছুমান বুক আমি বনাই কিনে আমি ইয়াতে আপলোড কৰিম যিবিলাক অলৰেডি আমাৰ বহুতখিনি বনোৱা আছে বাট আমি এই ওয়েবসাইটটো আমাৰ হোৱা নাছিল বা তেনেকুৱা ধৰণৰ প্ল্যাটফৰ্ম নাছিল কাৰণে আমি কত দিব পৰা নাছিল তো এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছো যে লাহে লাহে আমি সেইবিলাক দিবলৈ আৰম্ভ কৰিম তো এতিয়া আমি যাম মেইন টপিকলৈ তো এতিয়া যেটো স্কিমৰ বিষয়ে মই কৈ আছিলো সেই স্কিমটো হল ই ৰিস্কা বা মোপেড যেটো অনলাইন এপ্লিকেশন যেটো স্কিম আছিল সেই স্কিমটো বিষয়ে আমি জানিম তো এইটোত ক্লিক কৰাৰ পিছত ইয়াতে আমি ডাইৰেক্ট সেই যেটো এপ্লিকেশন লিংক আছে সেই লিংকটো ওপেন কৰিম ওপেন কৰাৰ পিছত আমি গুটেই ইয়াৰ ডিটেইলছ চাবৰ কাৰণে ইয়াৰ ডেসক্ৰিপচনত আমি তলত গুছি যাম গুছি গৈ কিনে ইয়াতে ইয়াতে কিমান এজৰ পৰা কিমান এজলৈ এপ্লিকেবল হ'ব তেখেতসকলৰ এজটো ইয়াত দিয়া আছে 25 বছৰৰ পৰা 50ৰ ভিতৰত হ'ব লাগিব আৰু এটো গুটে খিনি ফ্ৰী অফ কোৰ্সত হ'ব ইয়াৰ কোনো ধৰণৰ ফিজ নাথাকে এটো আসাম লজিষ্টিক মাইনৰিটিজ ডেভেলপমেন্ট বোৰ্ড গভৰ্ণমেন্ট অফ আসামৰ ফালৰ পৰা হয় ফ্ৰী অফ কোৰ্স তো স্বাৱলম্বী কৰাৰ কাৰণে সকলোকে যাতে স্বাৱলম্বী কৰিব পাৰে দুখীয়া ঘৰৰ পৰিয়ালৰ এজন ব্যক্তি যাতে স্বাৱলম্বী হয় তাৰ কাৰণে এই স্কিমটো গভৰ্ণমেন্টে ৰিলিজ কৰিছিল তো ইয়াত আপোনালোকে নিজে সিলেক্ট কৰিব পাৰিব ই ৰিস্কা আপোনাৰ প্ৰয়োজন না মোপেড প্ৰয়োজন হয় তো ইয়াতে অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে গুটেই লিংকটো অলপ তলত দিয়া আছে আৰু এটো লাষ্ট ডেট হল 30 ডিসেম্বৰ তো এতিয়া ইয়াৰ কি ক্ৰাইটেৰিয়া আছে আসামৰ হ'ব লাগিব ৰেসিডেন্ট তাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ এলিজিবিলিটি যিবিলাক ক্ৰাইটেৰিয়া আছে ইয়াত গুটেখিনি দিয়া আছে ইয়াত আপোনালোকে পঢ়ি ল'ব ধুনিয়াকৈ পঢ়ি লোৱাৰ পিছত ইয়াত আপুনি এপ্লাই কৰাৰ কাৰণে কি লাগিব সেই যিখিনি প্ৰয়োজনীয় নথিপত্ৰ হয় সেই নথিপত্ৰখিনিও ইয়াতে ধুনিয়াকৈ দিয়া আছে কি লাগিব তো এতিয়া ইয়াত আপোনালোকৰ অলপ তলত গৈ কিনে আপোনালোকে ইয়াতে এপ্লিকেশন লিংক দিয়া আছে এপ্লিকেশন ফৰ্মৰ লিংক দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে ডাইৰেক্ট ডিপাৰ্টমেন্টৰ ওয়েবসাইটত গুছি যাব আৰু ইয়াৰ পৰা আপুনি চুজ কৰিব পাৰিব আপোনাক মোপেডৰ প্ৰয়োজন আছে নে ই ৰিস্কাৰ প্ৰয়োজন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে পাৰ্সোনাল ইনফৰমেশন খিনি আপুনি দিব কোৱালিফিকেশন দিব ইয়াতে কোৱালিফিকেশন দিব তাৰ পিছত আদাৰ ইনফৰমেশন দিব আপুনি কি কমিউনিটিৰ পৰা বিলং কৰে কি আপোনাৰ ভাষা এইবিলাক গুটেখিনি আপুনি ইয়াত দিব
তাৰপিছত আপোনাৰ এজ আপোনাৰ ফ্যামিলি ইনকাম এই গুটেখিনি দিব আপোনাৰ ডকুমেন্ট হিচাপে আপোনাৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু পেন কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স তাৰপিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত এইটো সাবমিট হৈ যাব তাৰপিছত আপুনি সেই যেটো সাবমিট কৰিল তাত এপ্লিকেশন নম্বৰ পাব আৰু এপ্লিকেশন নম্বৰটো লৈ কিনে আপুনি ফৰ্মটো ৰিপ্ৰিন্ট কৰিবলৈ হলে কৰিব পাৰিব বাট এপ্লিকেশন নম্বৰ ইয়াতে আপোনালোক দিব নালাগে ইয়াতে আপোনালোকে ফোন নম্বৰ আৰু আধাৰ কাৰ্ড নম্বৰটো দি দিলে আপুনি ইয়াতে ৰিপ্ৰিন্ট কৰিব পাৰিব তো এতিয়া এই স্কিমটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ যদি আৰু অলপ সহায়ৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকে ক'ত যাব ইয়াতে লিখা আছে ফৰ্ম ফিল আপ স্টেপ কেটা চোৱাৰ কাৰণে ইয়াতে ক্লিক হিয়াৰ বুলি এটা লিংক দিয়া আছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে এটা 5টা পেজৰ পিডিএফ এটা ওপেন হৈ যাব এই পিডিএফ ফাইলটোত ইয়াতে আপোনাৰ প্ৰথমৰ পৰা শেষলৈকে কেনে ধৰণে এপ্লাই কৰিব আপোনালোকে নিজে মোবাইল বা আপোনালোকৰ কম্পিউটাৰত এপ্লাই কৰি ল'ব পাৰিব কেনে ধৰণে এপ্লাই কৰিব গোটেই ডিটেইলছটো ইয়াত দিয়া আছে ঠিক আছে তো স্টেপ 2ত আপোনালোকে কেনেকৈ কি কোড ভৰাব ইনফৰমেশন তাৰ পিছত মোবাইল ওটিপি ভেৰিফিকেশন কৰিব তাৰ পিছত কনফাৰ্মেশন কৰিব কনফাৰ্মেশন কৰাৰ পিছত এখন একনলেজমেন্ট আপোনাৰ এপ্লিকেশন নম্বৰৰ সৈতে ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত এখন আপুনি লগত ৰাখিব তাৰ পিছত আপুনি যদি ৰিপ্ৰিন্ট কৰিব এপ্লিকেশনটো ৰিপ্ৰিন্ট কৰিব লাগে তেতিয়া আপুনি ফোন নম্বৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড যেটো আমাৰ ৰিপ্ৰিন্টৰ যেটো লিংক আছে তাত গৈ কিনে মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড দিব দি কিনে ৰিপ্ৰিন্টত ক্লিক কৰিব তেতিয়া হলে সেই যিখন ফৰ্ম হয় ৰিপ্ৰিন্ট হৈ কিনে ওলাই আহিব তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে আশা কৰো তো আপোনালোকে হয়তো গম পালে যে কেনেকৈ এপ্লাই কৰিব লাগিব কি প্ৰয়োজন হ'ব গোটেই ডিটেইলছ খিনি লগতে কোৰ পৰা আপুনি লিংক পাব সেই গোটেইখিনি ওয়েবসাইট কি হয় গোটেইখিনি আপোনালোকে ইনফৰমেশন পাই গল তো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু যদি কিবা প্ৰবলেম হয় এপ্লাই কৰাত যিকোনো ধৰণৰ যদি কিবা খুদিব লগিয়া থাকে আপুনি কমেন্টত খুদিব পাৰে লগতে মোৰ ফেসবুক আৰু ইনষ্টাগ্ৰামৰ যেটো লিংক হেতু ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকটো থ্ৰু গৈ কিনে মোক ইনবক্স কৰিব পাৰে পাৰ্সোনালি মই নিশ্চয় আপোনালোকক সহায় কৰিম তো এইখিনি কলো আজিৰ কাৰণে আকৌ লগ পাম অন্য এটা ভিডিঅ' থ্যাংক ইউ